বুলি ক'লে একেবাৰে মৰিয়ে যায় ন। নিজৰ কথা কিন্তু নাভাবে ইমান। আমাৰো যে এটা ভৱিষ্যত আছে সেইটো একেবাৰে পাহৰিয়ে যায়। আৰে সেই দোকানখন য'ৰ পৰা যেনেকে যি কৰি দিয়ে দিয়ক, আপোনাৰ কি দৰকাৰ গাত ল'বলৈ। আৰু আপোনাৰ ভাইটো বৰ লাজ নাইকিয়া বুজিছে। নিজৰ যদি ইমান শক্তি সামৰ্থ্য নাছিলে বিয়া কিয় পাতিছিল? লোকৰ ওপৰত আশা কৰি সি সংসাৰ কৰিম বুলি ভাবিছে। আৰে কৃষ্ণ, তুমি এইবোৰ কি কৈছা? মই তাৰ ককায়েক হওঁ আৰু মোৰ এটা চাকৰিও আছে। চাকৰিটো থকাৰ পাছতো যদি মই তাক সহায় নকৰোঁ, তাক আৰু কোনে সহায় কৰিব? তুমিয়ে কোৱা। মই কি ক'ম? আপুনিতো চাকৰিটো আপোনাৰ ভায়েকৰ কাৰণেহে কৰিছে, গতিকে খৰচ কৰক যিমান পাৰে। এটা কথা, এনেকৈ হ'লে কিন্তু এইখন ঘৰত মই আৰু থাকিব নোৱাৰিম। তুমি কিয় এইখন ঘৰত থাকিব নোৱাৰা? মই ভাইটিক সহায় কৰাৰ কাৰণে। আৰে মইতো বেলেগ কাৰোবাক সহায় কৰা নাই, নিজৰ ভাইটোকে সহায় কৰিছোঁ। আৰু ভাইটি এনেদৰে দিনৰ দিনটো হাজিৰা কৰিব ওলাই গ'লে মোৰ কি ভাল লাগে? ঠিক আছে, যদি এনেকুৱাই হয় তুমি যি কৰা কৰা। যি কৰা কৰা মানে? মই এইখন ঘৰৰ পৰা আঁতৰি গ'লে তোমাৰ একো আপত্তি নাই? বাহ, মই আজিহে তোমাক চিনি পাইছোঁ। তুমি ভাইৰাৰ প্ৰেমত ইমান পাগল হৈ গৈছা যে নিজৰ পত্নীকো পাহৰি গৈছা। মই কাকো পাহৰি যোৱা নাই আৰু ভাইটিৰ প্ৰেমত মই ইমান পাগলো হোৱা নাই, বুজিছা? তুমি এইখন ঘৰত থাকা নাথাকা সেইটো তুমি নিজেই ডিচাইড কৰিবা। এইখন ঘৰত আমাৰ দুয়োটাৰে সমান অধিকাৰ আছে। তুমি যেনেদৰে এইখন ঘৰৰ বোৱাৰী, ঠিক সেইদৰে ময়ো এইখন ঘৰৰ এজন ল'ৰা। বুজি পাইছোঁ তুমি এইখন ঘৰৰ কাৰণে বহুত কিবা কিবি কৰিছা, কিন্তু মই যিয়ে নকৰোঁ তুমি তাত বেছি আপত্তি নেদেখুৱাই ভাল। এইটো পৰিয়ালৰ কাৰণে, এইখন ঘৰৰ কাৰণে মই যিয়ে নকৰোঁ, যি সিদ্ধান্ত নলওঁ, মই বহুত ভাবি চিন্তি লওঁ। চ' তুমি বুজি পাইছাই। তাৰ মানে মোৰ কাৰণেই দাদাবোৰ মাজত কাজিয়া হৈ আছে। আজি যে মোৰ কাৰণে ইমান এটা ভাল দিন, মই ভাবিছিলোঁ মই নিজেই দাদাবক কথাটো কৈ দাদাবোৰ ৰিয়েকশ্যনটো চাম, কিন্তু ইয়াত দেখোন বেলেগ কিবাহে দেখিছোঁ। চি বৌ, আপোনাৰ মানসিকতা ইমান ঠেক, মই আজিহে বুজি পাইছোঁ। বৌ, আপুনি মোৰ কাৰণে এইখন ঘৰ এৰি যাব নালাগে। আৰু দাদা, তইতো ইমান কথা বুজি পাৱ, তই মোৰ কাৰণে কিয় বৌক এনেকুৱা ব্যৱহাৰ কৰিছ? তাৰ মানে তুমি কেতিয়াবাৰে পৰা বাহিৰত ৰৈ আমি কি কথা পাতিছোঁ তাকেই শুনি আছিলা? নাই বৌ, মই আপোনালোকৰ কথা শুনিবলৈ ইয়ালৈ অহা নাছিলোঁ। এটা ভাল খবৰ দিওঁ বুলিহে আহিছিলোঁ। কিন্তু কি কৰিব, আহিয়ে আপোনালোকৰ এইবোৰ শুনিব লগা হ'ল। আপোনাৰ মানসিকতা কিমান যে ঠেক মই আজিহে বুজি পাইছোঁ। মনে মনে থাকা তুমি। কি কৈছা? মোৰ মানসিকতা ঠেক? আৰু প্ৰথমে নিজে ইনকম কৰিবলৈ শিকা, তাৰ পিছত ক'বা আজিৰ যুগত নিজৰ সংসাৰৰ বাহিৰে আনৰ সংসাৰ চলোৱাটো কিমান টান। এতিয়ালৈকে আমাৰ কাৰণে যি কৰি তাৰ কাৰণে বহুত ধন্যবাদ বৌ, কিন্তু আশা কৰিছোঁ এতিয়াৰ পৰা চাগে আৰু আমাৰ কাৰণে আপুনি একো কৰিব নালাগে। দাদা, মোৰ চাকৰি হ'ল জানানে? মই ইয়াৰ 2 মাহৰ আগতে যে এটা ইণ্টাৰভিউ দি থৈ আহিছিলোঁ, আজি তাৰ ৰিজাল্ট দিছে। ভাইটি, তোৰ চাকৰি হ'ল? হে ভগৱান, আজি যে মোৰ এটা আশা পূৰণ হ'ল। দাদা, ভগৱানে আমাৰ সকলোৰে এটা আশা পূৰণ কৰিলে। আৰে তোমাৰ চাকৰি হ'ল? আৰে এইটোতো বহুত ভাল কথা। তুমি আগতে কিয় কোৱা নাছিলা? মই তোমাক বহুত কিবা কিবি ক'লোঁ। চৰি, বেয়া নাপাবা, মোক ক্ষমা কৰি দিয়া। বৌ, আপোনাক মই কি ক্ষমা কৰিম? আপোনাতকৈ মই সৰু। এতিয়ালৈকে আপুনি মোৰ কাৰণে যি কৰিলে তাৰ কাৰণে মই মাত্ৰ কৃতজ্ঞ। বৌ, আমাৰ কাৰণে আপুনি এতিয়ালৈকে যি কৰিলে তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আমি কৃতজ্ঞ। আজি আমাৰ পৰিয়ালৰ কাৰণে, আমাৰ সকলোৰে কাৰণে ইমান এটা ভাল দিন। এনেকৈ থাকিমনে আমি?